আজিতো আপোনালোকে দেখা পালে আপোনালোকৰ টিভিবিলাকতে ভিডিঅ'বিলাক ওলাই আছে মই আপোনালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনালোকে সঁচা প্ৰতিচ্ছবিখন দাঙি ধৰাৰ কাৰণে আমি কিন্তু আগতেই কৈ আছিলোঁ মই ৩-৪ দিনৰ পৰা কৈ আছিলোঁ যে আপোনালোকে যিদিনাখন ৰিজাল্ট ওলাই সেইদিনাখন ভিডিঅ'ত দেখা পাম আপোনালোকৰ টিভিতে দেখা পাম আপোনালোকৰ টিভিতে ভিডিঅ'খিনি আহিব মই কিন্তু বাৰে বাৰে কৈছোঁ আমি কোনো ধৰণৰ কম্প্ৰমাইজ কৰা নাই কোনো ধৰণৰ চাকৰিৰ লগত কম্প্ৰমাইজ কৰা নাই নকৰোঁ আৰু যোগ্য ভোগ্য বসুন্ধৰা যি যোগ্য তেওঁলোকে চাকৰি পাব এইখন চৰকাৰৰ দিনত আমি বাৰে বাৰে কৈছিলোঁ এজন দুজন ব্যক্তিয়ে যদি ক'ৰবাত ফেচবুকত কিবা দি দিয়ে টুইটাৰত দি দিয়ে অলপ চালি জাৰি নোচোৱাকৈ তেওঁৰ যাতে খুব বেছি উত্তাল পৰিৱেশলৈ লৈ নাযায় আৰু এই 3 দিন এই এটা ল'ৰাই যে কৈ দিলে পৰীক্ষাবিলাক গণ্ডগোল হৈছে যিবিলাক ল'ৰা চোকা ল'ৰা যিবিলাক ল'ৰা ভাল ল'ৰাই পৰীক্ষা দিছিল তেওঁলোকে এই 4-5 দিন চাগে খুব কষ্টত আছিলে নাই যোৱা এসপ্তাহ আজি যি ল'ৰাবিলাকে পালে একদম যে আমাৰ গাঁৱৰ ল'ৰা বেছিকেলি আৰু যোনে টকা দিব নোৱাৰা ঘৰৰ ল'ৰাই পাইছে আৰু যোগ্য ল'ৰাই পাইছে চোকা ল'ৰাই পাইছে এই ল'ৰাকেইটা চাগে যোৱা এসপ্তাহ কিমান কষ্টত আছিলে ভিক্টৰ দাস ডাঙৰীয়াই নামকেইটাতো এতিয়ালৈকে কোৱা নাই আপোনাক ক'লো না আপোনালোকৰ ভুলৰ কাৰণে ট্ৰল হৈছে মই যদি লাইভত গুচি গ'ল আপোনালোকক মই বাৰে বাৰে ট্ৰল নহওঁ মই খুব ট্ৰল কম হওঁ আপোনালোকৰ কাৰণে ট্ৰল হৈছোঁ মই কৈছিলোঁ যে মই ভুলকৈ কোৱা নাই মই কেতিয়াও কোৱা নাই যে মই আপোনাক দেখাম নেকি যিটোৰ ওপৰত নকওঁ আজি ইমান ভাল কথা আছে আপুনি